হেল্ল' ক'ত পালাগৈ আমনি পাইছো আৰু হোটেলখনত চাহ খাব সোমাইছো কি তুমি আমনি পাইছা মানে মোৰ কথাই তোমাক আমনি দিয়ে ন হে মই নগাঁৱৰ আমনি কথা কৈছো অ সৰি গলতি সে মিষ্টেক হৈ গয়া বাৰু তুমি এতিয়া কি কৰি আছা চাহ খাব বহি আছো তোমাৰ কাষত কোন বহি আছে বাছত অহা পেছেঞ্জাৰ এজন বহিছে হেই সেইটো ময়ো জানো কিন্তু ল'ৰা নে ছোৱালী তুমি সেইটো কোৱা এই বয়সীয়াল আংকুল এজন বহি আছে অ পিছা মাতিব নালাগে তুমি যে ছোৱালী থকা হোটেলত সোমাবা সেইটো মই ভালকৈ জানো ফেচবুকত ছোৱালীক লৈ ৰগৰ লিখিয়ে থাকা এই সেইবোৰ মিছাকৈয়ে লিখো অ হ'ব মোক ফিলচফি শুনাব নালাগে তোমাৰ কাষত ছোৱালীয়ে আছে দিয়া তাইক ফোনটো দিয়াচোন হে কি কথা কৈছা বাৰু অচিনাকি মানুহ এজনৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব দিব পাৰি নেকি মই নোৱাৰো দেই তোমাৰ কাষত 100% ছোৱালীয়ে বহিছে দিয়াচোন দিয়া তাইক ফোনটো দিয়া সঁচাকে কৈছো আংকুল এজনেই বহি আছে তেনে তেওঁক ফোনটো দিয়া ভয় কৰিছা কিয় তেওঁ তোমাৰ শহুৰ দেউতা নেকি নোৱাৰো দেই মই মানুহজন বহুত খঙাল যেন লাগিছে ফোন দিবা নে ৰিলেশ্যন ব্ৰেকআপ কৰিবা সেইটো কোৱা ঠিক আছে বাৰু দি আছো ৰখা এনেকৈ নহয় মোক ভিডিঅ' কল কৰি দেখুওৱা কি ভিডিঅ' কল কৰিব লাগে নহলে তুমি মোক ঠগিবও পাৰা এনেও তুমি যাৰ তাৰ মাত উলিয়াত খুবেই এক্সপাৰ্ট ঠিক আছে বাৰু 2 মিনিট ৰবা মই ভিডিঅ' কল কৰি আছো তোমাক আংকল মোৰ মানে গাৰ্লফ্ৰেণ্ডে ভিডিঅ' কল কৰিব দিছে আপুনি বাছ মোবাইলটো চাই এবাৰ হাতখন জোকাই দিব লাগিছিলে হাতখন হয় মই আকৌ হাতখন কিয় জোকাই দিম তাই নহ'লে মোক ব্ৰেকআপ দি দিব আংকল প্লিজ এবাৰ নাই মই নোৱাৰিম দেই প্লিজ আংকল প্লিজ এবাৰ মাত্ৰ এবাৰ মই নোৱাৰিম প্লিজ আংকল এবাৰ মাত্ৰ এবাৰ মই কৈছো নোৱাৰিম প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছো এবাৰ মাত্ৰ আংকল প্লিজ বাবা মই নোৱাৰিম আংকল প্লিজ এবাৰ মাত্ৰ মোৰ ৰিকুৱেষ্ট এটা মানক প্লিজ এবাৰ মাত্ৰ এবাৰ মাত্ৰ হয় নেকি হয় বাৰু ঠিক আছে লগোৱা ঠিক আছে আংকল থেংক ইউ আংকল লওক হাই আংকল আপুনি ফ্ৰণ্ট কেমেৰা ফালে ভালকৈ চাওকচোন আপোনাৰ মুখখন ভালকৈ ধৰিব পৰা নাই মাজনী তই তই এইবোৰ কৰি আছ মই ঘৰ পাই ল'ব দে মই পিঠিৰ চামৰা হেৰুৱাই পেলাম আৰু তই মোৰ ছোৱালী ভাল পাৱ আংকল সৰি আংকল সৰি আপুনি মোৰ হ'বলগীয়া শহুৰ দেউতা বুলি মই জনা নাছিলো আংকল তই এতিয়া ভালকে গম পাই যাবি আংকল সৰি কি